हेलो एवरीवन সকলোকে নমস্কাৰ জনাই পুনৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই লৈ আহিছো এটা ৰেচিপি কঁঠাল গুটি আৰু আলুৰ পিটিকা। আলু পিটিকা আৰু কঁঠাল গুটি আৰু আলু পিটিকা একে কথা। সকলোৱে আমি খাওঁ, পিটিকাও বনাব জানো নহয় জানো, কিন্তু আজি মই এটা বেলেগ ষ্টাইলত আজি ৰেচিপিটো ট্ৰাই কৰি চাম। মই নিজে ফাৰ্ষ্ট টাইম ট্ৰাই কৰি চাম, আপোনালোককো ভিডিঅ'টো দেখুৱাম। আৰু বলকচোন এতিয়া ভিডিঅ'টো তেনেহ'লে আৰম্ভ কৰোঁ। আৰু এতিয়াই মই ফাৰ্ষ্ট টাইম কঁঠাল গুটিখিনি গুচাই লৈছোঁ বাকলিখিনি ওপৰৰ, আৰু পানীত তিয়াই থৈছোঁ কিয় জানেনে, ইয়াত যে এটা ৰঙচুৱা ওপৰত চামনি বাকলি আছে, সেই বাকলিটো মই গুচাই দিম। পানীত তিয়াই থৈ দিলে গুচাবলৈ ভাল হয়, সেইকাৰণে মই অলপ দেৰি পানী তিয়াই। আৰু ইয়াত লগতে মই আদা এডোখৰো কাটি লৈছোঁ চুচি লৈ। এতিয়া মই আদা এডোখৰো পানীত তিয়াই থৈ দিম। আৰু এতিয়া মই মান গোন্ধোৱা পাত দুখিলামান ছিঙি ল'ম। আৰু এয়া দেখিছে নহয়, মই চিমেণ্টৰ বস্তাত পলসুৱা মাটি ভৰাই মান গোন্ধোৱাজোপা ৰুইছোঁ। যিহেতু আমাৰ ইয়াৰ মাটিবোৰ বালি, ভালকৈ গছজোপা উঠিবলৈ মন নকৰে, সেইবাবে মই চিমেণ্টৰ বস্তাত এনেকৈ মাটি ভৰাই লৈ নিজে ৰুই লৈছোঁ। আৰু এয়া মই পদুনা পাত দুটামানো ছিঙিলোঁ, ভালকৈ পদুনাজোপা উঠিবই পোৱা নাই। আৰু ইয়াৰ পাত দুখিলামান ছিঙি ল'লোঁ। আৰু এতিয়া ছিঙিম মই মচন্দৰীটো আমাৰ দেহৰ কাৰণে খুব ভাল, ইয়াত যথেষ্ট পৰিমাণৰ আইৰণ পোৱা যায়, সেইকাৰণে আমি মচন্দৰীটো ল'ম। আৰু এতিয়া মই ধুনীয়াকৈ এইখিনি ধুই ল'ম। ধুই হোৱাৰ পাছত এতিয়া মই ইয়াত চচ এটাত আলু কঁঠাল গুটি বইল কৰিম, আৰু লগতে মই নিমখ অলপ এড কৰি দিলোঁ যাতে সোনকালে সিজে। আৰু এই আলুখিনি বইল হয় মানে মই এতিয়া ইয়াত ৰচুন ওলাইছে, আদা, মচন্দৰী আৰু মান গোন্ধোৱা পদুনাখিনি পিচি ল'ম। আৰু ইয়াত মই এটা বস্তু এটা থাকি গৈছিলে, শুকান জলকীয়া মই তাতে বইল হ'বলৈ দিলোঁ। আৰু বইল হোৱাৰ পাছত এয়া মই এতিয়া খুন্দনাটো ধুনীয়াকৈ খুন্দি ল'ম, শুকান জলকীয়াখিনি গুড়ি হোৱাকৈ খুন্দি ল'ম সেই আদাৰ লগতে। আৰু এতিয়া মই এখন কাঁহীত ওলোৱা ল'ম। এইফালে পিঁয়াজ কাটি থোৱা আছে, আৰু মই সেই কাঁহীখনত উলিয়াই লোৱাৰ পাছত কঁঠাল গুটিখিনি মোৰ বইল হৈ গ'ল। কঁঠাল গুটিখিনি মই খুন্দনাটোত খুন্দি লৈছোঁ। খুন্দাটো মই মানে ভিডিঅ' কৰিবলৈ নহ'ল, খুন্দনাটো খুন্দি লৈছোঁ। কি কাৰণে জানেনে, যাতে মানে মিহি হয়। কঁঠাল গুটিটো এনেও অলপ কঠুৱা টাইপ হৈ থাকে, সেইকাৰণে অলপ মিহি হ'বলৈ খুন্দনাটোত মই খুন্দি ল'লোঁ। অকল কঁঠাল গুটিখিনিহে খুন্দিছোঁ দেই, বেলেগ নাই খুন্দা। আৰু এতিয়া মই ইয়াত ধুনীয়াকৈ প্ৰথমতে এবাৰ সানি ল'লোঁ, তাৰপিছত নিমখ অলপ এড কৰি এতিয়া আকৌ মই ধুনীয়াকৈ গোটেইখিনি মিশ্ৰণ সানি ল'ম। যিমানে আমি ধুনীয়াকৈ সানো সিমানেই খাবলৈ বেছি টেষ্টি লাগে। আৰু ইয়াত মই অলপ কেঁচা মিঠাতেল দিলোঁ। কেঁচা মিঠাতেল নিদিলেতো পিটিকাখন সম্পূৰ্ণ আধৰুৱাই হৈ যায়, সেইকাৰণে ইয়াত মই কেঁচা মিঠাতেল দিলোঁ। আৰু এতিয়া মই ধুনীয়াকৈ সানি লোৱাৰ পাছত এতিয়া লদা কৰিম, আৰু গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিম। আৰু বাৰিষাৰ বতৰ, কঁঠাল গুটি জামানা হয়, এনেকৈ এটা ৰেচিপি খাইতো খুবেই ভাল লাগে। আপোনালোকে যদি এনেকৈ ৰেচিপিটো ট্ৰাই কৰা নাই, নিশ্চয় ট্ৰাই কৰি চাব। আৰু মোৰ আজি ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আগলৈও আপোনালোকে ধুনীয়া মন্তব্য কৰি যাব, যাতে মই অন্য ভিডিঅ' বনোৱাত উৎসাহী হওঁ, সাহস পাওঁ, প্ৰেৰণা পাওঁ। আপোনালোকৰ মৰমবোৰৰ অবিহনে মইতো শূন্য। তেন্তে ভিডিঅ'টো আজিলৈ সামৰিছোঁ, পুনৰ লগ পাম অন্য এটা ভিডিঅ'। ভালে থাকক সকলো, বাই বাই।